Good morning everyone. Assalamu alaikum. আপোনালোক সকলো কেনে আছে আশা কৰো বহুত ভালে আছে বুলি ৰাতিপুৱা 7টা বাজিছে চাপানি খাই আছো এয়া বেটাও লগতে বহি আছে বিস্কুট এটা দিছো নাখায় আৰু এনে হাঁহি ফুটি কৰি আছে আৰু এয়া সক এতিয়া বাজিছে 10:30 পটককে কাৰেন্ট গুচি গৈছে একদম আন্ধাৰ হৈ গৈছে ভাবিলো কি হ'ল বুলো এতিয়া শুনা পাইছো বাহিৰত পুৰা হৈ আছে বহুত একদম কি কম দিনৰ অৱস্থাও বেয়া এফালে বতাহ আহিছে বহুত ঘূৰ্ণী বতাহৰ নিচিনা পুৰা বতাহ মাৰি আছে ধুলি বালি গছৰ পাত ছাত পৰি পেলাই একদম অৱস্থা শেষ আৰু এসা গছবিলাকৰ অৱস্থা কিমান জোৰে জোৰে বতাহ মাৰিছে ফুলবিলাক একদম নাচি আছে আৰু এয়া ভিতৰৰ অৱস্থা চাওক গছৰ পাত ছাত ফুল চুলেবিলাক উৰি আহি পেলাই একদম অৱস্থা নাই এতিয়া চাবই আমাৰ ইয়াত লাউ গছ এইটো লাউ গছ কিবা কিবি গছ আছে আৰু বগৰী গছ কিবা কিবি গছ কিন্তু বহুত বেছি বতাহ মাৰে কিনকিনিয়া বৰষুণ পৰি আছে এয়া চাওক কিন্তু আধা ঘণ্টা মান পিছত এয়া চাওক অৱস্থা পুৰা ধাৰাসাৰ বৰষুণ ভাবিলো অকনমান ভিডিঅ' কৰো আৰু ইফালে গাড়ী চাৰি গৈ আছে পুৰা লৰাও বাৰে বাৰে বাহিৰত ওলাব বিচাৰে কিন্তু মাটি দিলে আকৌ গুচি আহে নাযায় পানীত যাব দিয়া নাই পটককে জ্বৰ চৰ্দি হ'ব পাৰে এনেও চৰ্দি কাহ জ্বৰ এয়া চাওক বাৰান্দাৰ অৱস্থা আৰু এইটো গছৰ পৰা ফুলবিলাক উৰি আহিছে বতাহৰ টাইমত এতিয়াতো বাৰু বতাহ নাই কিন্তু এয়া বৰষুণ পৰি আছে চাওক মানুহ এটা পুৰা তিতিবুৰি গৈ আছে ঘৰলে আৰু এয়া আমি এনেকুৱাকৈ অকনমান সময় এনে ৰখিলো আৰু ভিডিঅ'টো কৰিবৰ কাৰণে আৰু এতিয়া পিছত যিখিনি ভিডিঅ' দেখা পাব সেইখিনি যোৱাকালি ভাটিবেলাৰ হেল্ল' গাইজ আজি গুড মৰ্নিং নহয় দে আজি হৈছে গুড ইভিনিং কাৰণ এতিয়া হৈছে 5টা আৰু এয়া বেটা অকনমান খেলি আছে আৰু এনেই ভন্টিয়ে চুলি তুলি মেলি পেলাই একদম পাগলীৰ নিচিনা হৈ আছিল মই ভাবিলো যে অকনমান দেখুৱাই দিও এতিয়া মানে পুৰা উঠি পেলাই হাঁহি আছে আৰু কৈছে মোক নেদেখুৱাবা মই একদম পাগলৰ নিচিনা হৈ আছো আৰু এতিয়া লাইটটো জ্বলাই লওঁ এয়া মানে আন্ধাৰ হ'ব আৰু 5টা বাজিছে লাইট সেট নজলালে দেখা নাপায় গতিকে বাহিৰলৈ অকনমান ওলাই যাওঁ অকনমান টাইম বাহিৰত থাকিম লৰাটো অকনমান খেলিব বাহিৰতে এনেতে ওলোৱা নহয় আৰু কাপোৰ কেইটা লৈ আনিম মানে মই ওলাই আহিছো আৰু মোৰ পিছে দুইজন আহি আছে আৰু কেমেৰাত উঠিব বিচৰা নাই আৰু আহিও আছে সেইকাৰণে দেখুৱাই দিলো অকনমান এতিয়া চাবচোন মোৰ বেটাই কি অৱস্থা কৰে বাহিৰত আহিছে অকনমান দৌৰিবলৈ পাব যে চাবতে কি কৰে কেমেৰাটো চাই পুৰা হাঁহি আছে আৰু পুৰা দৌৰি আছে এনেকুৱাকৈ খেলা ধূলা কৰি আছে আৰু মই ভাবিলো যে কাপোৰ কেইটা লৈ লওঁ কাপোৰ কেইটা বেছি শুকুৱাই নাই বেড কভাৰটোহে শুকাইছে অকল বাকিখিনি কাপোৰ অকনমান তিতা হৈ আছে আৰু এয়া চাওক দিনৰ অৱস্থা বহুত ধুনীয়া হৈ আছে ৰ'দ চ'দ নাই আৰু এয়া কাপোৰখিনি অকনমান তিতা আছে ঘৰত নি পেলাই মেলি দিব লাগিব আৰু এয়া ফুল গছ ধুনীয়াকৈ ফুল ফুলি আছে নাজানো কি গছ হয় ক'ব নোৱাৰো তে কাপোৰখিনি লৈ মই ঘৰতে যাব লৈছো এতিয়া দেখিছো বেটা ইয়াৰ পৰা নাহে খেলিব ধৰিছে জুজবস্তিকে আনিলো আৰু কলো যে কেমেৰাত বাই বাই দিয়াচোন বাই বাই নিদি আকৌ যাব খুজিছে লৰালৈকে ঘৰত লৈ আহিলো আৰু এয়া চাওক তাৰ কাণ্ড মানে তাৰ চেন্ডেল কেইটাটো এনে আলনাত থব নোৱাৰি একদম সৰু সৰু পৰি যায় সেইকাৰণে আমাৰ চেন্ডেল জোতাৰ ওপৰতে থৈ দিছে তথাপি মানে ওপৰত থব লাগে আৰু এতিয়া খাই আছে ললিপপ এই দোকানৰ পৰা দুটামান ললিপপ ফ্ৰীকে দিছিলে বুলে তাৰ হাতত এনেটো খাব নোৱাৰে মুখৰ অৱস্থা চাওক কি কৰিছে কিন্তু ললিপপ খাই থকা টাইমত এতিয়া চাওক এয়া কাঠিটো মানে এৰাই গৈছে মানে ভিতৰত আছে চকলেটটো কাঠিটো এৰাই গৈছে এতিয়া চাবচোন মোৰ বেটাই কি কৰে এইটো আনি পেলাই আকৌ লগাবলৈ ট্ৰাই কৰি আছে এয়া চাওক মানে কি কম আৰু মানে বহুত চতুৰ বহুত স্মাৰ্ট এনেকুৱাকৈ আমি খেলা ধূলা কৰিলো মাগৰিবৰ টাইমত আৰু ভিডিঅ' নকৰিলো এতিয়া হৈছে ৰাতি 10টা আমি খোৱা বোৱা কৰিলো মোৰ বেটাও শুই গৈছে গৰম আছে গতিকে হাফ পেন্ট বা পাইজামা এইবিলাক পিন্ধোৱা নাই আৰু আজিলে বেলেগ ভিডিঅ' নকৰো আজিলে বাই বাই আপোনালোক সকলোৱে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ গতিকে কাইলৈ লগ পাই আছো আজিলৈ গুড নাইট হাই গাইজ এইটো হৈছে প্ৰায় 3-4 দিন মান আগৰ ভিডিঅ' এতিয়া চাবচোন মোৰ বেটাই মোৰ লগত কি কথা পাতে কি হাপ্পাকো আল্লাহ হাপ্পা কি কামত দে Hapaku ku Ida aku dah apa kuno apa udah Ida ko dehi kun danda ko
এলাই ৰান্দা নাই বাইগুন বেঙেনা এইটো বেঙেনা এয়া চাওক এইখিনি হৈছে আমাৰ গছৰ পৰা পাৰি অনা হেৰি হয় বেঙেনা হয় এয়া কণীৰ নিচিনা একদম ছেম টু ছেম কণীয়ে হয় বহুত ধুনীয়া দেখিবলৈ খাবলৈও ভাল লাগে এয়া গছৰ পৰা পাৰি অনা হৈছে এইখিনি চাই পেলাই কণী কণী বুলি চিঞৰি আছে সেইকাৰণে ডাইৰেক্ট অৰিজিনেল ৰিয়েল কণী এটা সিজাব দিলোঁ আৰু এয়া বইল কৰি পেলাই এনেকুৱাকৈ অকণমান মেছ কৰি লৈছোঁ যাতে চুবাবলৈ সুবিধা হয় হজম হোৱাটো সুবিধা হয় কাৰণ এনেইতো দাঁত বেছি হোৱাই নাই মাত্ৰ 6টা দাঁত হৈছে ওপৰত 4টা তলত 2টা গতিকে যাতে খাবলৈ অকণমান ভাল হয় আৰু মানে ধুনীয়াকৈ খাব পাৰে সেইকাৰণে এনেকুৱাকৈ অকণমান ভাঙি নিদিলে চুবাবই নোৱাৰে পেলাই পেলাই দিয়ে সেইকাৰণে দিলোঁ আৰু সপ্তাহত কেতিয়াবা এটা বা দুটাহে কণী খায় বেছি খাবও নিবিচাৰে এয়া সেইটো দেখাই আছে এইটো বোলে তাৰ কুকুৰ হয় ডগ বুলি ক'লে দেখুৱাই দিয়ে আৰু টাইগাৰ বুলি ক'লে সেইটো দেখুৱাই দিয়ে জীপ গাড়ী বুলি ক'লে এই গাড়ীটো দেখুৱাই দিয়ে এনেকুৱা আৰু এয়া চাওক দুবাৰমান মুখত লৈ আৰু লোৱা নাই তথাপিও জোৰ কৰি অকণমান খুৱাবলৈ ট্ৰাই কৰি আছোঁ আৰু খাবলৈ একদম নিবিচাৰে সেইকাৰণে দিগদাৰ হয় বহুত টাইম তাৰ লগতে মোৰ মানে গুচি যায় এতিয়া পানী খাব বিচাৰি আছে সেইকাৰণে পানী দিলোঁ নিজে ধৰি পেলাই ধুনীয়াকৈ খাব পাৰে সেইটো বহুত বহুত শুক্ৰিয়া আল্লাহৰ দৰবাৰত মোৰ ল'ৰাটোক এনেকুৱাকৈ মানে বুজ দিছে একদম সৰুৰ পৰা এনেকুৱা হয় নিজে হাতে পানী খায় আৰু ধুনীয়াকৈ সোঁহাতে ধৰি পেলাই খায় কেতিয়াবা বাওঁহাত নধৰিলেও সোঁহাতটো মানে ধৰি ৰাখে আৰু সেয়া চাওক গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল লাগিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আজিলৈ বাই বাই থেংক ইউ